পাহাৰটোৰ মালিক মই চৰকাৰী মাটি কিন্তু মোৰ দখলত আছে এই কথাটোকে কৰি ককায়েকে নিউজ কৰি অসমবাসী ৰাইজক জনাই দিলে যে মই বোলে চৰকাৰী মাটি দখল কৰিছো চৰকাৰী মাটি দখল কৰা পলিটিকেল নেতা কেৱল মইহে নেকি কি হ'ল নিউজৰ বিনিময়ত কি পালে এতিয়া ঠিক অমিয়েকৰ বাকী কৰিছে ইমানেই উৰিছে যে মোৰ পাহাৰৰ শৃংগ পাই গৈছে কিন্তু তই কিয় চকা হবলৈ গলি আমি জনোৱা জুই তই কিয় জাতি মৰিবলৈ গলি য'ত জীৱন হেৰুৱাৰ চান্স থাকে তেনে ভুল নকৰিবি বুজিলি দুষ্ট ফটোবোৰ কাক দিলো ভগৱানৰ ভকত কাকো দিয়া নাই মোৰ লগতে আছে কেমেৰাটো ক'ত নথলি আছে মোৰ লগতে আছে জলদি স্যাৰ চাচো হয় ভয়া আছে নে আছে স্যার কেমেৰাটো ভাঙি পেলা কিন্তু স্যার অক্ষৰাৰে ফটো কমাইছে নহয় স্যার নহয় তেতিয়াহ'লে স্যার কোনেও নাজানে মৰিয়ালে কি আহে ভাইকে পঢ়িবলৈ হৈ থাকিব লাগিব নহ'লে কৰিব লাগিব মই নমৰো স্যার মই আপোনাৰ মানুহ হৈ থাকিম স্যার কেৱল মোক এটা চাকৰি দিলেই হ'ল স্যার মই এম.এ. পাছ কৰিছোঁ স্যার মোক এটা চাকৰি দিলেই হ'ল প্ৰেম কি হ'ব মোৰ প্ৰেম হেক স্যার মোৰ প্ৰেম মোৰ নিজৰ জীৱনতকৈ প্ৰেম কিন্তু ডাঙৰ হ'ব নোৱাৰে এনেও সেই কাল পুৰা ছোৱালীজনী কোনে বিয়া কৰাব মইতো তাইৰ পৰা আঁতৰি হোৱাৰ সুবিধা বিচাৰিয়েই আছো আৰু সুবিধা পালে মই তাইক লাট মাৰি পেলাই দিম বদমাছ তই নষ্ট হোৱা হাৰামি হাতী তোৰ নিচিনা হাৰামি হাতী চুবৰ আগতে যে কুকুৰেও চিন্তা কৰিব অ' মা এই হাতীবোৰ হজম হ'বনে নহয় হ'ব যা তোৰ চাকৰিটো মই দিম যা কিন্তু তই সদায় মোৰ মানুহ হৈ থাকিব লাগিব মোৰ ভৰি চেলেকি থাকিব লাগিব থাকিম স্যার চেলেকিম স্যার চেলেকিম যদি কথাৰ লগৰ বতৰ যদি মোৰ আত্মৰ বাহিৰত নকৰোঁ স্যার নকৰোঁ স্যার যা জলদি স্যার কেমেৰা